কবিতাৰ শিৰোনাম এটি ছবি হৃদয়ৰ মাজত। আঁকে তেওঁ বহু ছবি উকা কেনভাছত, কোমল লাহি হাতেৰে কাৰিকৰ সদৃশ কল্পনাৰ প্ৰয়োগেৰে। আঁকে তেওঁ বহু ছবি, ভাল লাগিলে ৰাখি থয়, নহ'লে দলিয়াই পেলায়। উকা কেনভাছৰ বুকু ভৰাই তোলে তেওঁ নানা ৰং বিৰঙৰ ছবিৰে। চঞ্চল জুৰি, শ্যামল পৃথিৱী সকলোবোৰ জীৱন্ত কৰি তোলে তেওঁ ছবিৰে। কিন্তু আঁকিব নোখোজে মাথো কোনো নাৰীৰ ছবি। সেই ছবিয়ে তেওঁ কৰি তোলে সমাজৰ বিদ্ৰূপাত্মক ৰূপত। যন্ত্ৰণাৰ অপাৰ সাগৰত ক্ষত বিক্ষত হয় তেওঁৰ হৃদয়। দিক বিদিক হেৰুৱাই পেলায় তেওঁ। মানুহৰূপী অসুৰ ৰূপে জ্বলি উঠে তেওঁৰ বুকুত হিংসাৰ দাৱানে। নাৰীক নিজ বুলি ভবা সেই শ্ৰেণীটোৰ প্ৰতি। নাৰীৰ জীৱন তেওঁ কেৱল এখন কেনভাছৰ মাজত আবদ্ধ কৰিব নোখোজে, যাক তেওঁ কেনভাছত আঁকিব নোৱাৰে। আঁকিছে হৃদয়ত এটি ছবি হৃদয়ৰ মাজত।